আজি আমি আলোচনা কৰিবলৈ লৈছো এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে। গতিকে যিবিলাক ছাত্ৰ মোৰ এই চেনেলটোলৈ নতুন আহিছে সেই ছাত্ৰসকলক মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনাইছো, যাতে পৰৱৰ্তী সময়ত মই আপলোড দি থকা ভিডিঅ'বিলাক তোমালোকে সময়মতে পাব পাৰা। এতিয়া চোৱা যে এচিড ক্ষাৰক আৰু লৱণ বুলিলে সাধাৰণতে কি বুজায়। প্ৰশ্ন এটা যদি আহে এচিড বুলিলে কি বুজা, তেন্তে তোমালোকে এনসারটো এনেকৈ লিখিবা, যিবোৰ পদাৰ্থই জলীয় মাধ্যমত হাইড্ৰোজেন আয়ন অৰ্থাৎ H পজিটিভ আয়ন উৎপন্ন কৰিব পাৰে সেইবোৰ পদাৰ্থক এচিড বুলি কোৱা হয়। ফৰ এক্সাম্পল ইয়াতে আমি হাইড্ৰক্লৰিক এচিড দিছো, তাৰ পিছত সালফিউৰিক এচিড, এইবিলাকে হল এচিড যিবিলাক পদাৰ্থ তোমাৰ জলীয় মাধ্যমত হাইড্ৰোজেন আয়ন উৎপন্ন কৰিব পাৰে। এবাৰ আইছো ক্ষাৰক বুলিলে কি বুজা। তোমার এনসারটা হবে এনে ধৰণৰ, যিবোৰ পদাৰ্থ জলীয় মাধ্যমত হাইড্ৰক্সাইড আয়ন অৰ্থাৎ OH নেগেটিভ আয়ন উৎপন্ন কৰিব পাৰে সেইবোৰ পদাৰ্থক ক্ষাৰক বুলি কোৱা হয়। ফৰ এক্সাম্পল সোডিয়াম হাইড্ৰক্সাইড, তাৰপিছত আছে মেগনেছিয়াম হাইড্ৰক্সাইড, এই পদাৰ্থবিলাকে জলীয় মাধ্যমত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰিব পাৰে, যাৰ বাবে আমি এনে ধৰণৰ পদাৰ্থবিলাকক ক্ষাৰক বুলি কম। এইবাৰ প্ৰশ্ন এটা এনেকৈ যদি দিয়ে লৱণ বুলিলে কি বুজা, তেতিয়া তুমি এনসারটো তুমি লিখিবা এনেকৈ, এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হৈ পানীৰ সৈতে যি পদাৰ্থৰ উৎপন্ন হয় সেই পদাৰ্থক লৱণ বুলি কোৱা হয়। অৰ্থাৎ লৱণ আমি এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটাই পাব পাৰো, যেনে সোডিয়াম ক্লোৰাইড, মেগনেছিয়াম ক্লোৰাইড ইত্যাদি। এই পদাৰ্থবিলাক আমি এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটাই পাব পাৰো। গতিকে এনে ধৰণৰ পদাৰ্থবিলাকক আমি কি বুলি কম, লৱণ বুলি কম। ইতিমধ্যে তোমালোকে এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে জানিব পাৰিলা। এতিয়া কথা হ'ল এচিড ক্ষাৰক আমি এইবিলাক সাধাৰণতে কেনেকৈ চিনাক্ত কৰিব পাৰো। যেহেতু তলৰ ক্লাছবিলাকত তোমালোকে পাইছিলা যে যিবিলাক বস্তুৰ সোৱাদ টেঙা সেইবিলাকক আমি এচিড বুলি কওঁ, আৰু যিবিলাক বস্তুৰ সোৱাদ তিতা বা কেহা সেইবিলাক বস্তুক আমি ক্ষাৰক বুলি ক'বলৈ যাওঁ। এতিয়া কথা হ'ল যে সকলোবিলাক এচিড বা ক্ষাৰক আমি সোৱাদৰ দ্বাৰাই চিনাক্ত কৰিব পাৰিমনে? নিশ্চয় সম্ভৱ নহয়, কিয়নো কিছুমান এচিড বা ক্ষাৰক আছে যিবিলাক বস্তুৰ সোৱাদ ল'বলৈ গ'লে আমাৰ মুখখন পুৰি যাব পাৰে। গতিকে তেনেকুৱা কাম আমি কিন্তু কৰিবলৈ নাযাওঁ। সকলোবিলাক এচিড আৰু ক্ষাৰক আমি সোৱাদৰ জৰিয়তে চিনাক্ত কৰিব নোৱাৰো। গতিকে ইয়াৰ বিকল্প হিচাপে কিছুমান পদাৰ্থ আমি ব্যৱহাৰ কৰি যিবিলাক পদাৰ্থক আমি সূচক বুলি কওঁ। সূচক মানে হ'ল যে কিছুমান পদাৰ্থ আছে যিবিলাক পদাৰ্থ এচিড বা ক্ষাৰকীয় মাধ্যমত নিজৰ বৰণ সলনি কৰি এচিড ক্ষাৰক চিনাক্ত কৰাত সহায় কৰে। তেনেকুৱা পদাৰ্থবিলাকক আমি কি বুলি ক'বলৈ যাওঁ, সূচক বুলি ক'বলৈ যাওঁ। পৰীক্ষাত প্ৰশ্ন এটা যদি আহে যে সূচক বুলিলে সাধাৰণতে কি বুজা, তুমি এনসারটো এনেধৰণে দিবা যে যিবোৰ পদাৰ্থই এচিড বা ক্ষাৰকীয় মাধ্যমত নিজৰ বৰণ সলনি কৰি এচিড বা ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰে সেইবোৰ পদাৰ্থক সূচক বুলি কোৱা হয়। অৰ্থাৎ সূচক মানে হ'ল যে এচিড আৰু ক্ষাৰকীয় মাধ্যমত নিজৰ বৰণটো সলনি কৰি এচিড বা ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰা। ইয়াত এক্সাম্পল হিচাপে আমি লৈছো লিটমাছ, তাৰপিছত আছে তোমাৰ হালধি। আমি বিভিন্ন ধৰণৰ সূচক আমি পাই থাকিম। সূচকবিলাকক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে। এক নম্বৰ প্ৰাকৃতিক সূচক, এইবিলাক সাধাৰণতে আমি প্ৰকৃতিৰ পৰা আহৰণ কৰি লওঁ, যেনে লিটমাছ, হালধি ইত্যাদি। তাৰপিছত আছে তোমাৰ দুই নম্বৰত সাংশ্লেষিক সূচক। ইয়াতে এক্সাম্পল হিচাপত লোৱা হৈছে মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন। এই সূচকবিলাক সাধাৰণতে তোমাৰ কি কৰা হয়, পৰীক্ষাগাৰত প্ৰস্তুত কৰি লোৱা হয়। আৰু প্ৰাকৃতিক সূচকবিলাক সাধাৰণতে আমি প্ৰকৃতিৰ পৰা আহৰণ কৰি লওঁ। লিটমাছ ক'লে আমি এই সূচকবিধক থেলফাইথা বৰ্গৰ অন্তৰ্গত লিচেন নামৰ এক ধৰণৰ উদ্ভিদৰ পৰা আহৰণ কৰি লোৱা হয়। গতিকে প্ৰকৃতিৰ পৰা যিবিলাক সূচক আমি আহৰণ কৰি লওঁ সেই সূচকবিলাকক প্ৰাকৃতিক সূচক বুলি কোৱা হয়। ইয়াতে লিটমাছ, হালধি, লগতে তোমাৰ জবা ফুলৰ পাহি, বিভিন্ন ধৰণৰ উদ্ভিদৰ পৰা কিছুমান আমি সূচক আহৰণ কৰি ল'ব পাৰোঁ।
লিটমাছ পেপাৰ দুই প্ৰকাৰৰ আছে, যেনে 1 নম্বৰ ৰঙা লিটমাছ, 2 নম্বৰ নীলা লিটমাছ। এতিয়া এই দুই ধৰণৰ লিটমাছৰ দ্বাৰা আমি এচিড আৰু ক্ষাৰকক চিনাক্ত কৰিব পাৰিম। এই ৰঙা লিটমাছটো তোমাৰ কি হয়, ক্ষাৰকীয় মাধ্যমত নীলা হ'ব, আৰু নীলা লিটমাছটো আম্লিক মাধ্যমত ৰঙা হয়। গতিকে এই দুই ধৰণৰ লিটমাছ পেপাৰৰ দ্বাৰা আমি ক্ষাৰক আৰু এচিড চিনাক্ত কৰিবলৈ সক্ষম হ'ম। এনেধৰণৰ পদাৰ্থবিলাককে আমি সূচক বুলি কওঁ। তো আজিৰ ক্লাছত আমি এচিড আৰু ক্ষাৰক লগতে লৱণৰ বিষয়ে সংজ্ঞা আগবঢ়ালোঁ। লগতে এচিড আৰু ক্ষাৰকবিলাকক আমি কেনেকৈ চিনাক্ত কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰা হ'ল। পৰৱৰ্তী ক্লাছবিলাকত আমি এই অধ্যায়ৰ বাকী অংশবিলাক আলোচনা কৰিম।